আপোনালোক সকলোকে জয়শ্ৰী কিষাণ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি গৰু বিহু ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই গা ধোৱা হ'ল। সেয়া ভিডিঅ' কৰা নহ'লে, কিন্তু ইয়াত পিছৰখিনি যি কৰিম আপোনালোক দেখাবলৈ চেষ্টা কৰিম। হাই এভৰিৱান, অথনি ভিডিঅ' কৰিম বুলি ল'লোঁ, কিন্তু মানে মোৰ গাটো বেয়া লাগিলে, সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু পিছত কৰিম বুলি কৈ পিনি। এতিয়াও কৰিম বুলি অহা নাই, কিন্তু ক'বলৈ আহিছোঁ। আৰু শাক বুটলিছোঁ 100 এবিধ শাক বুটলা বুলি কয় যে গৰু বিহুৰ দিনাখন 100 এবিধ শাকেৰে ভাত খায় বুলি। তো তাকে কৰিছোঁ, আপোনালোকে কৰিছেনে বাৰু কমেণ্টত জনাব হা। আৰু গৰুক পিঠা খুৱাই বুলি কয়, জাক দিয়ে, সেইবোৰ আপোনালোকৰ ফালে চবৰ ফালে কৰেনে? আমাৰ ফালে কিন্তু সেইবোৰ সকলোবোৰ কৰে দেই। আৰু এতিয়া 100 এবিধ শাক বুটলিছোঁ বুলি কৈছোঁ, আমাৰ 24 বিধহে পালে, বেছিকৈ নাপালে, 24 বিধহে পালে। এয়া লগতে ঘৰৰ বাৰীত জলকীয়া। মোক তাই এইফালে মোৰ বাৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিছে, মানে ভিডিঅ' নাই দিয়া, ৰেচিপি 3টামান দিছিলোঁ আৰু ভিডিঅ' ভ্লগ আজি ৰাতিপুৱা এটা দিছোঁ, কালি কৰিছিলোঁ মানে, আৰু আজি ৰাতিপুৱা মানে সেইটোকে আজি ৰাতিপুৱা দিছোঁ। এতিয়া এইটো বা কেতিয়া যায় নাজানো, কাৰণ মই ভিডিঅ' এডিট কৰিব নাজানোৱেই, আৰু মোবাইলো ল'বও নাজানিছোঁ কেনেকৈনো লয় কিনো কথা, কিন্তু মোৰ কৰিব খুব মন যায়। মানে মই কৰিছোঁ। আহি আছে বেক চাইডৰ পৰা এইজনী আমাৰ মুক্তা জেতুকা লৈছে, একদম ৰঙা কৰালৈকে ল'ব। ময়ো ল'ব লাগিব, ৰাতিকৈ ল'ম, গতিকে চাই থাকক ভিডিঅ'টো। আৰু ৰাতিকৈ কিবা এটা বনাম স্পেচিয়েল, চাই থাকিব হা। এতিয়া 8টা বাজিলে। এতিয়া অথনি যে কৈছিলোঁ স্পেচিয়েল বনাম বুলি, মটন কাৰী দৈৰ লগত, তো চাওঁচোন ব'লক কেনেকৈনো বনাওঁ। এতিয়া এখন কেৰাহীত অলপমান তেল দিছোঁ। তেল ডাঙৰ চামুচেৰে 5-6 চামুচমান হ'ব। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজ দিলোঁ। 2-3টামান পিঁয়াজ কাটি লোৱা হৈছে, সেইখিনি দি দিছোঁ ইয়াত। এতিয়া পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে ভাজি ল'ম। ইয়াত 2 খিলা তেজপাত দিছোঁ। তেজপাত দি আকৌ লৰাম। এইফালে ভাত বনাই থকা হৈছে, দুফালে 2টা কাম কৰি থকা হৈছে। আৰু এতিয়া আকৌ লৰাইছোঁ। এতিয়া ইয়াত আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া পিচি থৈছিলোঁ দি দিছোঁ। এতিয়া ইয়াত বিলাহী অলপ পেষ্টটো নহয়, মানে অলপ খুন্দি থোৱা নিচিনাকৈ থৈছিলোঁ, 2টা বিলাহী সেয়া দি দিছোঁ। দি পিনি ভালদৰে লৰাই লৈছোঁ।
এতিয়া ইয়াত অকণমান নিমখ দিছোঁ বিলাহীখিনি সিজিবৰ বাবে। বিলাহীখিনি সিজি যাব সোনকালে তেতিয়া, নহ'লে অলপ দেৰি লাগে বিলাহীখিনিৰ পৰা পানী ওলাবলৈ, বিলাহী আৰু পিঁয়াজখিনিৰ পৰা পানী ওলাবলৈ। অলপমান চেনি দিছোঁ। চেনি দি আকৌ লৰাই লৈছোঁ। এতিয়া ইয়াত জিৰা, ধনিয়া, ৰেড চিলি, মিট মছলা গুড়ি দি দিছোঁ। আৰু সেই মছলাখিনি অলপ দেৰি ভাজি ল'ম, যেতিয়ালৈকে তাৰ পৰা তেলটো ভালকৈ ওলাই নাহে আৰু ভালকৈ ভাজ নাখায় মছলাখিনি। এয়া মছলাখিনি ভাজি আছোঁ। ভাজি এতিয়া মাংসখিনি দি দিছোঁ। মাংস ইয়াত আধা কেজিমান আছে। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ গোটেই মছলাখিনিৰ লগত মাংসখিনি। এয়া জালুকৰ গুড়ি 1 চামুচ দি দিলোঁ। আৰু এতিয়া লৰাই লৈছোঁ গোটেইখিনি ভালদৰে। এতিয়া আলুখিনি মাংসখিনি দি দিলোঁ। আৰু ভালদৰে আলুখিনি মাংসখিনিৰ লগত মিক্স কৰি লৈছোঁ। এতিয়া অলপ সময় ভালদৰে ভাজি পিনি ৰাখি থ'ম। কি খবৰ? আপোনালোকে এনেকৈ খাই পাইছেনে? দৈ দি, সেইখিনি দৈ দি মই মেৰিনেশ্যন কৰি ৰাখিছিলোঁ 3 ঘণ্টামানৰ আগত। নহৰু, আদা, পিঁয়াজ, দৈ, নিমখ আৰু হালধি দি মেৰিনেশ্যন কৰি ৰাখিছিলোঁ। আৰু তাৰপিছত 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ। তাৰপিছত উলিয়াই আনি বনাইছোঁ। আৰু আজি জাহাজ চাউলৰ পোলাও। আচলতে পোলাও খাই পোৱা নাই বাৰু, মানে কম জেগাত খাইছোঁ, কিন্তু জাহাজ চাউলৰ খাই পোৱা নাই। জাহাজ খাওঁচোন কেনেকুৱা লাগে। এইফালে আন এখন কেৰাহীত তেল দি লৈছোঁ। এইফালে মাংসখিনি এনেকৈ থৈ দিছোঁ তাৰপৰা তেল লোৱালৈকে। এতিয়া ইয়াত পিঁয়াজ দি লৈছোঁ।
নিমখ দিছোঁ অকণমান। হালধি অকণমান। যে কৈছিলোঁ শাক বুটলিছিলোঁ বুলি, সেয়া এইখিনি কোৱা নহ'লে আগতে সেইকাৰণে কৈছোঁ। এতিয়া শাকখিনি আৰু আলুগুটি লগত দি দিছোঁ। এনেই চিম্পুলকৈ ৰান্ধিছোঁ। আপোনালোকে খালে নে নাখালে বাৰু শাক, আৰু কেইবিধ শাক খালে কমেণ্টত জনাবচোন। এতিয়া কম জুইত ঢাকনিৰে ঢাকি পিনি থৈ দিছোঁ। এতিয়া মাংসখিনি লৰাই দিছোঁ। সেয়া চব তেল ওলাইছে মাংসৰ পৰা। এতিয়া ইয়াত গৰম পানী দি দিছোঁ। মাংসটো অলপ জুলীয়া কৰিম। এয়া দি দিলোঁ গৰম পানী। আৰু এয়া এনেকৈ উতলাৰ পিছত কুকাৰত ভৰাম। আৰু কুকাৰৰ পৰা উলিয়াই কুকাৰত যেতিয়া হুইচেল দিব 8-10টামান দিয়াম। তাৰপিছত কুকাৰৰ পৰা উলিয়াই লং, দালচেনি, ইলাচি গুড়ি অলপমান দি পিনি নমাই থ'ম। মানে ইয়াৰ পিছৰখিনি ভিডিঅ' কৰা নহ'লে, মানে কৰিছিলোঁ অফ থাকিলে, গতিকে এনেকৈয়ে দিব লগা হৈছে আৰু বেয়া নাপাব তাৰ বাবে। আপোনালোকে এনেকৈ খাই চাবচোন, খুব টেষ্টি হয়।